হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে কাতি বিহু উপলক্ষে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। আৰু আশা কৰিছোঁ তুলসী তলৰ এই চাকি গছে আপোনালোকৰ সকলোৱে জীৱন পোহৰাই তোলক, তাৰে কামনা কৰিছোঁ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই চিকেন বনাব লৈছোঁ। চিকেন ফ্ৰাই বনাম। আলু চিকেন পানী ওলাই আছে, মই এনেকৈ হাতে দাঙি ল'ম। নিমখ মছলা অকল দুটা দিছোঁ, গৰম মছলা আৰু এইটো কি মছলা আছিল পাহৰি গ'লোঁ, গোটা মছলা পিছা হয়। আদা নহৰু পিঁয়াজ বিলাহী আৰু হালধি এইখিনিয়ে দিম আৰু বেলেগ একো নিদিওঁ। নহ'লে আপোনালোকক এতিয়া দেখাই আছোঁ, আপোনালোকে চাই যাওক। প্ৰথমতে মই কমকৈ তেল দি ফাৰ্ষ্ট আলুখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি নমাই ল'ম। তাৰপিছতে মই বেলেগ চিকেনখিনি বনোৱা আৰম্ভ কৰিম। প্ৰথমতে এইখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু তেল গৰম হোৱাত পিঁয়াজ আৰু হালধি আৰু নিমখ দি দিলোঁ প্ৰয়োজন অনুসৰি। তাৰপিছত চিকেনখিনি দি দিছোঁ ইয়াতে আৰু ভালকৈ লৰাই ল'ম। বিহু বুলি বনাইছোঁ আৰু বৰ বিশেষ ভালকৈ বনোৱা নাই। আৰু ইয়াত বিলাহী দি দিলোঁ অলপ সময় পিছত। আৰু আজি ভিডিঅ'টো মই ভালকৈ দেখুওৱা নাই। এয়া অলপ সময় পিছত আলু দি দিলোঁ। আলু দি পিনি ইয়াত মছলা এড কৰি দিম। তাৰপিছতে আদা নহৰু, আজি চব খুব চিম্পুলকৈ বনাইছোঁ। আদা নহৰুখিনি দি দিম। তাৰপিছতে আমাৰ তৰকাৰীখন ৰেডিয়ে হৈ যাব। আপোনালোকে চাই থাককচোন। ফাইনেল লুক। আৰু মোৰ এটা অভ্যাস আছে নহয়, আপোনালোকক গোটেই মোৰ কাঁহীখনেই দেখাই দিয়া, ঘৰৰ বাবে দেখাই দিওঁ মই যেনেকৈ খালোঁ। এইখনে হৈছে মোৰ কাঁহীখন।